সমাজ কল্যাণ বিভাগৰ উদ্যোগত টংলা সাতগাৰী মজলীয়া বিদ্যালয়ত আজি বিশেষভাৱে সক্ষম লোকৰ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত চিকিৎসা শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 5 শতাধিক বিশেষভাৱে সক্ষম লোকক চিকিৎসা প্ৰদান কৰাৰ লগতে প্ৰমাণপত্ৰৰ বাবে স্কেনিং কৰা হয়। চিকিৎসা শিবিৰে উপস্থিত থাকে ওদালগুৰি জিলা সমাজ কল্যাণ বিষয়া নীলাক্ষী বৰদলৈ। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাগুৰি। মই নীলাক্ষী বৰদলৈ, ওদালগুৰি প্ৰকল্প বিষয়া, লগতে মই জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বতো আছোঁ। আজি আমাৰ 8 তাৰিখে টংলা স্কুলত, টংলা এইটো সাতগাৰী স্কুলত আমি দিব্যাংগসকলৰ এটা কেম্প আয়োজন কৰিছোঁ। এই কেম্পৰ জৰিয়তে আমি যিসকল টংলা অঞ্চলৰ দিব্যাংগ আছে তেওঁলোকক চৰকাৰীভাৱে স্ক্ৰিনিং কৰি তেওঁলোকক মানে কাৰ্ডখন দিয়াৰ ব্যৱস্থা কৰিম। এইকাৰণে আজি আমি টংলালৈ আহিছোঁ আৰু সকলো অংগনবাদী কৰ্মীৰ জৰিয়তে নিজ নিজ এলেকাৰ যিখিনি আমাৰ দিব্যাংগ আছে তেওঁলোকক এই কেম্পত স্ক্ৰিনিং কৰিব। লগত স্ক্ৰিনিঙৰ বাবে আমাৰ লোকমটো আৰু আছে আমাৰ ভিজুৱেল, তাৰপিছত হিয়াৰিং, এই গোটেইখিনি ডক্টৰ আহিছে আৰু মানে পৰ্যায়ক্ৰমে এই গোটেইখিনি স্ক্ৰিনিং আমাৰ ইয়াত হৈ আছে আৰু যথেষ্ট সংখ্যক হৈছে। তেওঁলোকে আজি ডক্টৰে তেওঁলোকক পাৰ্চেণ্টেজ যদি হয় সঁচাকৈ দিব্যাংগ হয় তেওঁলোকৰ পাৰ্চেণ্টেজটো দিব, দিয়াৰ পিছত ফৰ্মখিনি আমাক জমা দিব। সেই ফৰ্মখিনি আমি গৈ ওদালগুৰি ছুপাৰিণ্টেণ্ডেণ্টৰ তাত আমি এইখিনি ছাবমিট কৰিম। তেওঁলোকে কৰাৰ পিছত আমাৰ ছ'চিয়েল ৱেলফেয়াৰলৈ আহিব। অহাৰ পিছত আমি এইটো এটা দীঘলীয়া পৰ্যায়, তাৰপিছতহে আমি এইখিনি তেওঁলোকৰ যিটো UDID ফৰ্ম তাৰ কাৰণে আমি পৰ্টেলত আপলোড কৰিম আৰু সেই পৰ্টেলত আপলোড কৰাৰ পিছত তেওঁলোকৰ ঘৰলৈ নিজে নিজে কাৰ্ডখন যাব।